নমস্কাৰ, মই নিয়মীয়াভাৱে মোৰ অনেটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে ভালে যাওক, ভালে থাকক। নতুন বছৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ। ভোগালী আনন্দৰে সকলো মনবিলাক আনন্দ কৰি তোলক। আমাৰ ইয়াত ভেলাঘৰ বনাই আছে আৰু চবেই লগ লাগি বনাইছে। আৰু যোৱা বছৰ মাঘ বিহুটোৰ মই আজি ভিডিঅ'টো আপলোড কৰিছিলোঁ। আপোনালোকে ইমান বেছি মৰম দিছে, বহুত বেছি ধন্যবাদ আপোনালোকক। তেনেকৈ মৰম দি যাব সকলোৱে। মই নতুন নতুন ভিডিঅ' আপলোড কৰিবলৈ আপোনালোকলৈ মানে চাম পাৰোঁ নে নোৱাৰোঁ, কেনেকৈ কৰোঁ। এইফালে পোৱালিখিনি খেলি আছে, ইয়াত হাঁহি হাঁহি খেলি আছে, ইমান বেছি আনন্দ পাইছে নহয় খেলি। এইফালে লগ লাগি খৰি ফালিছে, খৰি কাটিছে, ফালিছে। মাঘ বিহু বুলি ক'লে মানে বহুত বেছি ভাল লগা এটা পৰিৱেশ। কিমান যে ভাল লাগে নহয়, কি ক'ব। কেনেকুৱা আপোনালোকৰ ফালে জনাব কমেণ্ট কৰি। এইফালে চবেই খৰি ফালিছে, এইফালে ফালি আছে, সেইফালে একদম কোঠালৈলৈ চবেই খৰি ফালি আছে। বেটাহঁত গৈছে যে নৰা কাটিবলৈ, খেৰ আনিবলৈ। এইয়া বেটেৰী ৰিক্সাত খেৰ লৈ আহিছে সিহঁতি। ইমান যে আনন্দ পাইছে নহয়, বহুত বেছি ভাল লগা দিন এইটো। সকলোৰে কাৰণে ভালে থাকক সকলোৱে। আৰু মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। বহুত বেছি মৰম দিছে ভিডিঅ'টো, বহুত বেছি ভাল লাগি গৈছে। এয়া বেটাহঁত দুটা একদম খেৰ আনিছে, হাঁহি হাঁহি আনিছে পুৰা একদম। এইফালে কালিৰ কাৰণে হিচাপ কৰি আছে, খানা খোৱা হিচাপ, কিমান পৰিব, কি পৰিব। এইফালে পইচা